পানেৰী আঞ্চলিক বৰমুকলি এইটো কি বৰমুকলিটো কি ইউনিট বৰপুখুৰী তেওঁলোকক সঁচাকৈ ধন্যবাদ দিব লাগিব। মই অহাটো 6 মাহ হ'ল কিন্তু এনেকুৱা ধৰণৰ কোনো প্ৰগ্ৰেম হোৱা নাছিল, কিন্তু আজি যিটো পানীৰ এপছু যিটো প্ৰগ্ৰেম কৰিছে ৰাইজক লৈ সেইটো সঁচাকৈ শলাগলগীয়া হয়। কৰিব লাগে এনেকুৱা প্ৰগ্ৰেম। আমিও দুই এটা এনেকুৱা কৰিম বুলি কৰি আছোঁ দুই এটা আৰু নেক্সট মানে কি আৰু ডাঙৰকৈ কৰিব পাৰিলে যিমান মানে বহুত মানুহৰ গোটেইখিনি আমি যিমান দল সংগঠন আছে গোটেইবিলাকক লগত লৈ একেলগে আৰু এটা প্ৰগ্ৰেম কৰিব লাগিব। হয়, বিশেষ হয় এইটো বিশেষকৈ আলোচনা হৈছে কি যিটো আমাৰ খালিংটো ৰিজাৰ্ভ ফৰেষ্ট আছে, এই ৰিজাৰ্ভ ফৰেষ্টৰ গছ গছনি লৈ হাতী মানুহৰ সংঘাত লৈ এই বিষয়ে এটা যৌথভাৱে এটা আলোচনা কৰা হৈছে। বিশেষকৈ ধুনীয়া এটা মানে ভাল লাগিছে যাতে মানুহে মানে আগতো এনেকুৱা ধৰক বহুত গছ গছনি কাটিছিলে, কিন্তু এতিয়া যাতে কাটিব নালাগে, জন্তু হত্যা কৰিব নালাগে, এই বিষয়লৈ এটা ভাল এটা মানে আমি একেলগে লগ হৈ গোটেইখিনি লৈ ভাল এটা পৰ্যালোচনা হৈছে। আৰু এইটোৱে সেই ক'ব লাগিব যে মানুহবিলাকে আগৰ নাই, আগৰ দিন নাই। এতিয়া মানুহবিলাকে জনা হৈছে গছ গছনি কিয় লাগে, জন্তু কিয় লাগে, কিয় হত্যা কৰিব নালাগে, এইবোৰ মানুহবিলাকে আজি বুজি পাইছে আৰু তেওঁলোকে দায়িত্ব লৈছে যে হয় আমি আগত কৰিছিলে কিন্তু এতিয়া এনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা গছ কটা হোৱা নাই। আৰু এই বিষয়ে আমি ক'ব লাগিব সঁচাকৈ এপছুক মানে এনেকুৱা এটা গোটেইখিনি মানুহ আজি সঁচাকৈ ভাল লাগিছে একচুৱেলি মনৰ মানে এখন এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে। আৰু মানুহবিলাকে এটা দায়িত্ব লৈছে যে নেক্সট কোনো ধৰণৰ এনেকুৱা জংঘলত মানুহ নোসোমায়, আৰু যদি সোমায় কোনোবা যদি পায়ো মানে তেওঁলোকে গাঁৱৰ মানুহে মানে হেৰি কৰিব আৰু এটা দায়িত্ব লৈছে গাঁৱৰ মানুহখিনি জংঘলখন বচোৱাৰ কাৰণে এটা দায়িত্ব এটা লৈছে তেওঁলোকে মানে এখন ৱালৰ দৰে। কাৰণ ডিপাৰ্টমেণ্টে অকলে একো কৰিব নোৱাৰে, যদি গাঁৱৰ মানুহ যদি হেৰি নহয় ডিপাৰ্টমেণ্টে অকলে জংঘল ৰক্ষা কৰিব নোৱাৰে, গাঁৱৰ মানুহ সহায় সহযোগিতা লাগিব। কৰিছিলে মানে সেইকাৰণে আজিৰ প্ৰগ্ৰেমটো কৰিছে যে কি হাতী মানুহৰ সংঘাতটো হোৱাৰ মেইন কাৰণটো হ'ল হাতীবিলাকৰ ভিতৰত খোৱা খাদ্যবস্তু নাই। জংঘল দিনে দিনে মানে জংঘল কাটি ধ্বংস কৰি থৈ আছে মানুহবিলাকে। বিভিন্ন ধৰণৰ কিছুমান পিকনিক স্পট য'তে ত'তে হৈছে, সেইবিলাকতে চাব লাগিব যাতে আমি এইবিলাক গছ কাটিব নালাগে, ফৰেষ্ট ধ্বংস কৰিব নালাগে। যিটো আমাৰ এনক্ৰচমেণ্ট, ইয়াততো এনক্ৰচমেণ্ট নায়েই, খুব কম। কিন্তু কি হয় হাতীৰৰ এটা পপুলেশ্যন এটা বাঢ়ি আছে, দিনে দিনে তেওঁলোকৰ এটা পপুলেশ্যন বাঢ়ি আছে। আৰু তেওঁলোকৰ কি হয় যিটো মানে কি তেওঁলোকে এটা ৰাস্তা এটা ইউজ কৰিছিলে, তেওঁলোকে এটা ৰাস্তা এটা ইউজ কৰে যিটো আমাৰ দণ্ডি বুলি কওঁ আমি সাধাৰণতে। সেই দণ্ডিত যদি কিবা এটা ঘৰ এটা থাকে ন, সেই দণ্ডিৰ ৰাস্তাতেই তেওঁলোকে যাব তাৰমানে। সেই ৰাস্তাতে যোৱাৰ সময়তে যদি সেই ৰাস্তাটোৰ যদি ঘৰটো নাছিল বোলে 20 বছৰ নাছিল, কিন্তু 20 বছৰ পিছত তাতে আপুনি যদি ঘৰ এটা বান্ধিলে সেইটোৱে তেওঁলোকৰ মানে সেই ঘৰটো ভাঙি থৈ তেওঁলোকে গুচি যাব। তো সেইটোৱে আৰু মেইন কথা হ'ল এইটোৱে যে তেওঁলোকৰ খাদ্য কমি গ'ল, ভিতৰত খাদ্য কমি গ'ল। যেতিয়া ছিজন আহিব ধানৰ যেতিয়া ধান খাব আহিব, যদি ঘৰত যদি কিবা ধান ৰাখে চাউল ৰাখে সেইবিলাক খাব আহে। সেইটোৱে আমিও যিমানখিনি পাৰোঁ আমিও গছ ৰুব লাগে যাতে তেওঁলোকৰ খাদ্যৰ কাৰণে যদি আমি এনেকুৱা ধৰণৰ ক'ৰবাত এনক্ৰচমেণ্ট আছে এইবিলাক গুচাই দিব লাগে। তেওঁলোকৰ ক'ৰবাত যদি অলাগতিয়াল পিকনিক স্পট দুই এটা যদি আছে সেইখিনি আমি উঠাব লাগে, যাতে সেইখিনি হোৱাৰ পিছতো মানুহবিলাকৰ তাতে এটা জন্তু থাকিব পাৰে তাৰমানে।